গাখীৰ কেনেকৈ ডাঙৰ কৰিব পাৰি? উত্তৰ হ'ল ব্যায়াম। নিয়মীয়াকৈ গাখীৰ টিপিলে গাখীৰ ডাঙৰ হয়। ল'ৰাই সপ্তাহত কিমান বাৰ হাত মাৰিব লাগে? উত্তৰ হ'ল ডাক্তৰ মতে সপ্তাহত 5 বাৰ হাত মাৰিব পাৰে, কিন্তু স্বাস্থ্যৰ ওপৰত যতন ল'ব লাগিব। ল'ৰাবোৰ কোনটো ষ্টাইলত বেছিকৈ চুটি ভাল পায়? উত্তৰ হ'ল ভৰি দুটা দাঙি কান্ধত উঠাই এনে চুটি ল'ৰাই ভাল পায়। বিয়াৰ প্ৰথম নিশা কেনেকৈ চুটিব লাগে? উত্তৰ হ'ল প্ৰথম চুমা খাই গাখীৰ টিপি আৰু ভৰি দাঙি চুটিব লাগে। ছোৱালীয়ে বেছিকৈ আঙুলি মাৰে কিয়? উত্তৰ হ'ল যেতিয়া ছোৱালীৰ বুচখনত খজুৱতি হয়। ছোৱালীৰ বুচৰ ফুটাটোৰ ৰং কেনেকুৱা? উত্তৰ হ'ল অলপ ক'লা আৰু মটীয়া ৰঙৰ। কম বয়সীয়া ছোৱালীয়ে বুচত কি লগাই চুটিব কয়? উত্তৰ হ'ল তেল লগাই চুটিব কয়। এজনী ছোৱালীক সন্তুষ্ট কৰিবলৈ কিমান দীঘল বাৰী লাগে? উত্তৰ হ'ল 7 পৰা 10 ইঞ্চিলৈ।